Hello friends, Bharali তোমালোক সকলোকে ওয়েলকাম। তো ফ্ৰেন্ডছ মই আজি তোমালোকক ক'বলৈ গৈ আছো মোবাইলত কেনেকৈ ফ্ৰী ৰিচাৰ্জ কৰিব পাৰি সকলো মোবাইলতে বা সকলো সিমতে। তো ফ্ৰেন্ডছ গোটেইখিনি কথা জানিবলৈ ভিডিওটো শেষলৈ চাই থকা। ফ্ৰেন্ডছ বলা আজিৰ ভিডিওটো আৰম্ভ কৰোঁ। ফ্ৰেন্ডছ আমাক এটা এপ্লিকেশ্যনৰ প্ৰয়োজন হ'ব। এপ্লিকেশ্যনটোৰ নামটো হৈছে পকেট চাৰ্জাৰ এপ। তো তোমালোকে প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা আৰু লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা। ফ্ৰেন্ডছ এপ্লিকেশ্যনটো ওপেন কৰাৰ পিছত তোমালোকে এনেদৰে দেখা পাবা। ইয়াত তোমালোকক টাৰ্মছ এণ্ড কণ্ডিশ্যন শ্ব' কৰাব। তোমালোকে ইয়াত ক্লিক কৰি দিবা আৰু এগ্ৰি কৰি দিবা। তাৰপিছত তোমালোকক পাৰ্মিশ্যন খুজিব, তোমালোকে এলো কৰি দিবা। ইয়াৰ পিছত এখন নতুন পেজ ওপেন হ'ব। তাত তোমালোকে ৰেজিষ্টাৰ বা ভেৰিফিকেশ্যন কৰাৰ অপশ্যন পাবা। ইয়াত তোমালোকে মোবাইল নাম্বাৰ আৰু ইমেইল আইডি তো এণ্টাৰ কৰি দিবা আৰু ৰেফাৰেল কোডটো এণ্টাৰ কৰি দিবা। মোৰ ৰেফাৰেল কোডটো ডেছক্ৰিপশ্যনত দিয়া আছে আৰু মোবাইলৰ স্ক্ৰীনতো তোমালোকে দেখা পাবা। তাৰপিছত ভেৰিফাই কৰি দিবা। তো ফ্ৰেণ্ডছ এপ্লিকেশ্যনটো ওপেন হোৱাৰ পিছত এনেদৰে দেখা পাবা। ইয়াত তোমালোকে ৱাটচ ভিডিঅ'ৰ অপশ্যন পাবা। ইয়াত তোমালোকে ক্লিক কৰি দিলে এড শ্ব' হ'ব। তোমালোকে ইয়াৰ দ্বাৰা আৰ্ণ কৰিব পাৰিবা। ইয়াত তোমালোকে এনেদৰে কিছুমান এপ্লিকেশ্যন দেখা পাবা আৰু ইয়াত লগত পইচাৰ পৰিমাণো দেখা পাবা। ইয়াত তোমালোকে এপ্লিকেশ্যনবোৰ ইনষ্টল কৰিব লাগে, তাৰ বাবে তোমালোকে পইচা পাবা। ইয়াত তোমালোকে দেখা পাইছা মাই এয়াৰটেল ৰিচাৰ্জ এপ। এইটো তোমালোকে ডাউনলোড কৰিলে 12 টকা পাবা। তো এনেদৰে ইয়াত বহুতো এপ আছে, তোমালোকে ইনষ্টল কৰি আৰ্নিং কৰিব পাৰা। ইনষ্টল কৰিবলৈ বেছি একো কৰিব নালাগে, বাছ ইয়াত ৰুল থাকে, তোমালোকে সেই ৰুলবোৰ ষ্টেপ বাই ষ্টেপ ফ'ল' কৰিব লাগে। এই এপটোত তোমালোকে দেখা পাইছা ডাউনলোড দ্য এপ, ইনষ্টল দ্য এপ, ৰেজিষ্টাৰ দ্য এপ, গেট ইউৰ মানি উইথিন 24 hours। তো এপছটো ডাউনলোড কৰিব লাগে, ইনষ্টল কৰিব লাগে আৰু ৰেজিষ্টাৰ কৰিব লাগে আৰু 24 ঘণ্টাৰ ভিতৰত তোমালোকক পে'মেণ্ট কৰি দিব। তো ফ্ৰেণ্ডছ সকলো এপছতে পে'মেণ্ট কৰাৰ সময় বেলেগ বেলেগ। কিছুমান এপছে ইনষ্টেণ্ট পে'মেণ্ট কৰে, কিছুমান এপছে এদিনৰ মূৰত আৰু কিছুমান এপছে 2 দিনৰ মূৰত পে'মেণ্ট কৰে। তো ইয়াত তোমালোকে অফাৰ ষ্টেটাছত চাব পাৰা যে মই 4টা এপ ইনষ্টল কৰিছিলোঁ, ইয়াত 2টাই পে'মেণ্ট কৰিছে আৰু 2টাই পেণ্ডিং হৈ আছে, মানে হিচাপ নিকাচ কৰি আছে আৰু সময় হ'লে পে'মেণ্ট কৰি দিব। তাৰপিছত তোমালোকে ওপৰফালে ছাইডত 3 ডট দেখা পাবা। ইয়াত বিভিন্ন অপশ্যন পাবা। ইয়াত ৰেফাৰ এণ্ড আৰ্ণ দেখা পাবা। ইয়াত তোমালোকে ৰেফাৰ কৰি আৰ্নিং কৰিব পাৰিবা। এজনক ৰেফাৰ কৰিলে 10 টকা পাবা। ইয়াত কিছুমান ৰুল আছে। প্ৰথমতে ইয়াত ইনভাইট কৰা মানুহজনে যেতিয়া তোমালোকৰ ৰেফাৰেল কোডৰ সৈতে লগ ইন কৰে তেতিয়াহ'লে তোমালোকে 1 টকা পাবা। আৰু মানুহজনে যেতিয়া আৰ্নিং কৰিবলৈ ষ্টাৰ্ট কৰে তেতিয়াৰ পৰা তোমালোকৰ বাকীখিনি টকাও পে'মেণ্ট কৰি দিব। ইয়াত তোমালোকে ইনভাইট কোড বা ৰেফাৰেল কোডটো দেখা পাবা। তোমালোকে কপি কৰি ল'ব পাৰিবা আৰু তোমালোকে হোৱাটছআপ বা আদাৰ অপশ্যনেৰে তোমালোকে ইনভাইট কৰিব পাৰিবা। ইয়াৰ পিছত তোমালোকে ৱালেটত তোমালোকৰ পইচাৰ পৰিমাণ বা জমা চাব পাৰিবা। মোৰ 3 টকা 56 পইচা আছে। যেতিয়া তোমালোকৰ 30 টকা হ'ব তেতিয়া তোমালোকে ইয়াত ইনষ্টেণ্ট ৰিচাৰ্জ কৰি ল'ব পাৰিবা। ইয়াত তোমালোকে ৱালেট হিষ্টৰীত তোমালোকৰ ক'ত কিমান আৰ্নিং হৈছে চাই ল'ব পাৰিবা। তাৰপিছত ইয়াত তোমালোকে লগ আউটৰ অপশ্যন পাবা। ইচ্ছা কৰিলে লগ আউট হৈ ল'ব পাৰিবা। তো ফ্ৰেণ্ডছ এপ্লিকেশ্যনটো বহুতে চিম্পুল হয়। ইয়াত তোমালোকে এপ্লিকেশ্যন ইনষ্টল আৰু এড চাই কিনে আৰ্নিং কৰি ল'ব পাৰিবা আৰু মিনিমাম 30 টকা হ'লে মোবাইল ৰিচাৰ্জ কৰিব পাৰিবা। এই এপ্লিকেশ্যনটোৰ সকলো ছিষ্টেম মই কৈ দিলোঁ। এতিয়া তোমালোকে অতি সহজে মোবাইল ৰিচাৰ্জ কৰিব পাৰিবা। তো ফ্ৰেণ্ডছ ভিডিওটো আজিলৈ ইমানেই। ভিডিওটো যদি ভাল লাগিছে লাইক কৰি দিবা, কিবা নজনা থাকিলেও কমেণ্ট কৰি জনাবা আৰু বন্ধুসকলৰ মাজত অলপমান শ্বেয়াৰ কৰি দিবা। তো চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি দিবা, কাৰণ আগলৈ যাতে এনেধৰণৰ ভিডিঅ' আৰু মিছ নকৰা। মই এনেধৰণৰ ভিডিঅ'ই লৈ থাকোঁ, আৰ্নিং বা টেকন'লজিৰ লগত ৰিলেটিভ এনেকুৱা ধৰণৰ ভিডিঅ' লৈ থাকোঁ, তোমালোকে যাতে মিছ নকৰা।